নমস্কাৰ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। শুভ সন্ধিয়া জনাইছোঁ সকলোকে। এইফালে অকণমান ওলাই যাওঁ, এজন আছে ইয়াতে, মানুহজনে গাড়ী লৈ ৰখি আছে, মানে দেখুৱাই দিছোঁ। দেউতা এইফালে মানুহজন, আমি এতিয়া অকণমান ফুৰি আহোঁগৈ দেই। মই বোলে দেউতাক বোলে পাগল কৰি দিম ভিডিঅ' বনাই বনাই। এইখিনিত আকৌ খোজকাঢ়ি যাব লাগিব। হেলমেট 3টা মানুহ আহিছোঁ, হেলমেট নাই, পুলিচে ধৰিব পাৰে ন, সেইটো কাৰণে খোজকাঢ়ি আহিছোঁ দেই। মাংসৰ কাৰণে গাইছে ইমান দূৰ আহিবলগীয়া হৈছে। এইখিনি জেগা একদম গাঁৱৰ নিচিনা লাগে দেই, গাঁৱলীয়া ঠাইৰ সৈতে একে। চাওকচোন, এইফালে আমি নিব আহিছোঁ গাহৰি মাংস। মাংস ল'লোঁ, এইফালে মানুহজনৰ হাতত আছে, মানুহজনে ল'লে। আৰু এইটো কি বনাইছে, ইলেক্ট্ৰিক পোষ্ট নে কি? ইমান ডাঙৰকৈ বনাইছে চাওকচোন। সেইটো চৰম লগা কথা নাই ন দি, আপোনাৰ প্ৰব্লেম আছে। আকৌ আহিলোঁ দোকান এখনলৈ, এইখিনিতে ইমান ধুনীয়া ধুনীয়া বস্তু পায় নহয়। যোৱা, মই ইয়াত সোমাম। বজাৰ পৰা আহিলোঁ, আকৌ দেউতাৰ কাৰণে এখন তুলি আনিলোঁ, আৰু গাড়ী 2টা আনিছে এখন। আৰু কি আনিছিলোঁ? গাহৰি মাংস আনিছিলোঁ, কৈছোৱে। মাংস চাংস আনিলোঁ, কিন্তু পাচলি একো নাই। আকৌ মানুহজনে পাচলি অৰ্ডাৰ দিলে। অনলাইনত অকণ কম দামতে পায় বুজিছেনে, দোকানত যি দাম, সেইটো কাৰণে 300 টকা বজাৰ। চাওকচোন ইমানখিনি আহিছে। এয়া জলকীয়া আৰু ৰঙালাও, এইটো তিয়ঁহ, লাৰু, চৰি পিঁয়াজ কিয় অৰ্ডাৰ দিলে? পিঁয়াজ আছিলে, এইটো 5 টকা কেজি। 5 টকা কেজি বুলি আকৌ পিঁয়াজ। ইপিনে এসোপা চাওকচোন, ইমান সোপা পিঁয়াজ আছে। এইফালে আৰু বিলাহী যি দাম, খাবলৈ ভয়। মানুহজনে কৈ গৈছে দেই, কি শাক এয়া? শাকটো কি শাক? নাম নাই, শাকেই শাক। আৰু কি? বেঙেনা। পাচলি বজাৰ হ'ল। এফালে পিজ্জা অৰ্ডাৰ দিছিলোঁ, পিজ্জাখন। আৰু এইফালে মই ৰুটি বনাই আছোঁ, ৰুটি বনাই আছোঁ। লগত ওলাই আছে, কথা সোপা ওলাই আছে। এইফালে গৰম গৰম ৰুটি আৰু এইকেইটা আছে বনাবলৈ। আৰু মানুহজনে চব্জিটো মানুহজনে বনাব, মই নবনাওঁ, মই ভালকৈ বনাব নাজানো যে। এইফালে মাংসও হৈ গ'ল আৰু ৰুটিও হৈ গ'ল। এতিয়া খাম আৰু আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।